বন্ধুসকল, আজিৰ ভিডিঅ'টোত কথা পাতিম আসলতে কি কাৰণে লিংগ থিয় নোহোৱা সমস্যাই দেখা দিয়ে। এই যদি কাৰণকেইটা আপুনি গম পায় তেনেহ'লে এই সমস্যাটোক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। এইটো সমস্যাক আমি ডক্টৰী টাৰ্মছত ইয়াক ইৰেক্টাইল ডিছফাংচন বুলি কোৱা হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি গম পাব আৰু আপোনাৰ যদি তেনেকুৱা সমস্যা হৈ আছে তেনেহ'লে তাৰ সমাধান কৰিব পাৰিব, আৰু যদি হোৱা নাই তেনেহ'লে তাৰ পৰা বাচিব পাৰিব। বন্ধুসকল, তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব, কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া যাৰ কাৰণে ফিজ পে' কৰিব লাগিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। মূল বিষয়বস্তুটো হ'ল, চাওক আচলতে কি কাৰণে লিংগ থিয় নোহোৱা সমস্যাই দেখা দিয়ে আপোনাৰ লাইফত। চাওক, প্ৰধান তিনিটা কাৰণত লিংগ থিয় নোহোৱা সমস্যাই দেখা দিয়ে। সেই তিনিওটা কাৰণ, প্ৰথম কাৰণ সেই কাৰণটো হ'ল যিটো আপোনাৰ কম বয়সত ডেভেলপ হ'ব পাৰে, সেইটো হাৰ্ডক'ৰ হস্তমৈথুন। অৰ্থাৎ আপুনি আপোনাৰ লিংগৰ কেয়াৰ নকৰাকৈ আপুনি হস্তমৈথুন কৰা, যিটোৰ ফলত আপোনাৰ লিংগৰ যিবোৰ নাৰ্ভ আছে বা নাৰ্ভ চেলছ আছে সেইবোৰ বেয়া হৈ যায়, সেইবোৰ ডেমেজ হৈ পৰে, যাৰ ফলত আপোনাৰ নাৰ্ভবোৰে ভালকৈ কাম কৰিব নোৱাৰে আৰু আপোনাৰ লিংগ ভালকৈ থিয় হ'ব নোৱাৰে। এইটো হ'ল সৰুকালৰ প্ৰধান সমস্যা। 2 নম্বৰ সমস্যাটো হ'ল যিটো আপোনাৰ বডি, যদি আপুনি আপোনাৰ অবেচিটি আছে আৰু সেই মৰ্মে আপোনাৰ বডিত কলেষ্ট্ৰলৰ লেভেল বেছি পৰিমাণে আছে আপোনাৰ ব্লাডত, তেনে ক্ষেত্ৰত কি হয়, আপোনাৰ লিংগৰ ওপৰত যিবোৰ ব্লাড ভেচেলছ আছে সেই ভেচেলছবোৰৰ ভিতৰত এটা কলেষ্ট্ৰলৰ প্লাগ জমা হৈ যায়, যাৰ ফলত সেই যিবোৰ ব্লাড ভেচেলছ, সেই ব্লাড ভেচেলছৰ যিবোৰ ভিতৰৰ যিটো ৰাস্তা সেইটো সৰু হৈ যায়, নেৰ' হৈ যায়, যাৰ ফলত ভালকৈ ব্লাড ফ্লো হ'ব নোৱাৰে। তাৰ কাৰণেও তোমাৰ লিংগ থিয় হোৱাত সমস্যাই দেখা দিয়ে। 3 নম্বৰ আৰু প্ৰধান কাৰণ সেইটো যিটো হ'ল এইজ বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ যিবোৰ ব্লাড ভেচেলছ বা আপোনাৰ লিংগৰ যিবোৰ নাৰ্ভ বা লিংগৰ যিটো মাছলছ সেইবোৰ লাহে লাহে বেয়া হ'বলৈ ধৰে, আৰু সেইবোৰ বেয়া হোৱাৰ ফলত আপোনাৰ লিংগ ভালকৈ থিয় নহ'ব পাৰে। আৰু এটা চাইক'লজিকেল প্ৰব্লেম আছে, যিসকল পুৰুষ ষ্ট্ৰেছত থাকে, এনজাইটিত থাকে বা তেখেতসকলৰ মনত এটা নাৰ্ভাছনেছ থাকে যে মই মোৰ পাৰ্টনাৰগৰাকীক ছেটিছফাই কৰিব পাৰিম নে নাই, বা মোৰ পাৰ্টনাৰগৰাকী মোৰ পৰা ছেটিছফেকশ্যন পাবনে নাই। সেই পুৰুষসকলে সিহঁতৰ নাৰ্ভাছনেছৰ কাৰণে সিহঁতৰ লিংগ দেখা যায় যে কৰাৰ সময়ত বা মিলনৰ সময়ত ভালকৈ থিয় নহয়। এই 3-4টা প্ৰধান কাৰণ, যিকেইটা কাৰণৰ ফলত আপোনাৰ লিংগ ভালকৈ থিয় নহয়। যদি আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে, আপুনি সেইটোৰ পৰা মুক্তি পাব বিচাৰে বা আপুনি সেই সমস্যাটো সমাধান কৰিব বিচাৰে, তেনেহ'লে আপুনি আমাৰ লগত কথা পাতিব পাৰিব। আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপুনি তাতে কণ্টেক্ট কৰিব পাৰিব আৰু তাৰ পৰা প্ৰপাৰ ট্ৰিটমেণ্ট ল'ব পাৰিব, যিটো আমি প্ৰভাইড কৰোঁ কলৰ মাধ্যমত। আৰু সেই ট্ৰিটমেণ্টটো লৈ আপুনি এই প্ৰব্লেমটোৰ পৰা ৰক্ষা পাব বা আপুনি এই প্ৰব্লেমটোৰ পৰা ওলাই আহিব পাৰিব। এইটো প্ৰব্লেমে আপোনাৰ জীৱনত বহুতো ধৰণৰ সমস্যাই দেখা দিয়ে, যেনেকৈ আপোনাৰ ৱাইফ ছেটিছফেকশ্যন নহয়, তাৰ কাৰণে আপোনাৰ ফেমিলিত বেমেজালিৰ সৃষ্টি হয়, তাৰ উপৰিও পৰপুৰুষীয়া সম্পৰ্ক স্থাপন হয়, বহুতো ধৰণৰ সমস্যাই দেখা দিয়ে। সেইকাৰণে আপোনাৰ যদি সমস্যাটো সমাধান বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অলপ ছেট কৰি দিব, কিয়নো এইটো চেনেলত আপোনালোকে এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিব। আশা কৰিছোঁ আপুনি গম পাইছে। ধন্যবাদ।